আমি অসম সন্মিলিত মহাসংঘই ৰ'ৰ অফ ইণ্ডিজিনিয়াছ আছাম নামৰ আমি এটা ফেচবুকত আমি চেনেল এটা খুলিছোঁ, যাৰ জৰিয়তে আমি অসমৰ খিলঞ্জীয়াসকলৰ বিভিন্ন সমস্যা আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ সম্পৰ্কত আমি বিস্তৃতভাৱে জনগণক সজাগ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ভিডিঅ' আমি আপলোড কৰিম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই ফেচবুকৰ এই চেনেলটো প্ৰত্যেকেই চাই তেওঁলোকে নিজে অসমৰ খিলঞ্জীয়াসকলৰ সমস্যা, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদত কি কি বিষয় উল্লেখ আছে সেই সম্পৰ্কত জ্ঞান লাভ কৰিব পাৰিব। আৰু অনাগত দিনত খিলঞ্জীয়াসকলে সংঘবদ্ধ হৈ নিজৰ অধিকাৰ কি ধৰণে সাব্যস্ত কৰিব পাৰিব সেই সম্পৰ্কত জনগণৰ মাজত এটা সজাগতা বৃদ্ধি কৰি পদক্ষেপ লৈ আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। এই উদ্দেশ্যেই আমি এই চেনেলটো শুনিছোঁ আৰু আশা ৰাখিছোঁ যে সকলোৱে এই চেনেলটোৰ জৰিয়তে উপকৃত হ'ব।